ৰিভিউ অসমলৈ স্বাগতম জনাইছোঁ। পুনৰ যেন নামনি অসমত কলা মানুহৰ আতংকই খেদি ফুৰিছে। এইবাৰ কলা মানুহৰ আতংকৰ খেদি ফুৰিছে যোগীঘোপা অঞ্চলৰ ২ নং পাচনীয়া গাঁৱত। প্ৰত্যক্ষদৰ্শীয়ে ৰিভিউ অসমক জনোৱা মতে আজি সন্ধিয়া ঠিক 10:17 5জন কলা কাপোৰ মেৰিয়াই অহা যুৱকে এগৰাকী মুছলমান যুৱতীৰ ওপৰত আক্ৰমণ চলায়। সূত্ৰৰ পৰা জানিব পৰা মতে সন্ধিয়া ঠিক 9:30 পৰা সেই অঞ্চলটোত এখন অচিনাক্ত এল্টো গাড়ী ৰৈ থকা বুলি জানিব পৰা গৈছে। কলা মানুহৰ এনে আতংকৰ প্ৰতি বঙাইগাঁও জিলা প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মানুষ কে বাদে মানুষ খালি তো 5 জন থেকে আমাকে গেলে একজন করে কালা কালা আর 3 জনের সুন্দর দিয়ে কথা আমি একটু জানতে চাই তোমার বগলে আইছিল এই রে আমার আমি খরের বগলে আমার সামনে আইডিয়া হাতে কি আসছিল হাতে কিছু আছে না মানে ওর হাতে ওর হাতে